হাই বন্ধুসকল নমস্কাৰ, মই জিন্তু আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জিন্তু জি কেট। বন্ধুসকল আজি আমি জানি লোৱা আহকচোন 8টা প্ৰশ্নৰ উত্তৰ। বন্ধুসকল আপোনালোকৰ মাজত পুনৰ আহিছোঁ মই 8টা প্ৰশ্নলৈ আৰু 8টা প্ৰশ্নৰ উত্তৰ দিবলৈ আপোনালোকক সাজু হৈছোঁ। যদি কোনোবা মোৰ উত্তৰকেইটা ভুল হোৱা দেখে তেতিয়াহ'লে মোক যেন কমেণ্টত শুধৰাই দিয়ে, কাৰণ মোৰ হিচাপত উত্তৰকেইটা ভুল হ'ব নালাগে। বন্ধুসকল 1 নম্বৰ প্ৰশ্নটি হৈছে কোনবিধ খাদ্য খাই মানুহে গোটেই জীৱন জীয়াই থাকিব পাৰি? হয় বন্ধুসকল, উত্তৰটি হৈছে গাখীৰ। গাখীৰ খাই মানুহে গোটেই জীৱন জীয়াই থাকিব পাৰি। বন্ধুসকল 2 নম্বৰ প্ৰশ্নটি হৈছে তাজমহলৰ উচ্চতা কিমান? হয় বন্ধুসকল, তাজমহল কিমান ওখ? ইয়াৰ উচ্চতা কিমান? যাক ইংলিছত হাইট বুলি কোৱা হয়। উচ্চতা হৈছে তাজমহলৰ 178 ফুট 178। বন্ধুসকল 3 নম্বৰ প্ৰশ্নটি হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুল কি? বা পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুলটোৰ নাম কি? হয় বন্ধুসকল, ই কিমান ডাঙৰ? উত্তৰটি হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ফুলটোৰ নাম বেকলেজিয়াম। ই প্ৰায় 30 পৰা 40 চেণ্টিমিটাৰ পৰ্যন্ত হয়। বন্ধুসকল 4 নম্বৰ প্ৰশ্নটি হৈছে পৃথিৱীৰ আটাইতকৈ পাতল পদাৰ্থ কি? হয় বন্ধুসকল, আটাইতকৈ পাতল পদাৰ্থ হৈছে উত্তৰটি হৈছে হাইড্ৰজেন। হয় বন্ধুসকল, হাইড্ৰজেন বানানটো মোৰ ইয়াত হোৱা নাই, মোৰ কিয়দত তেনেকৈ নোলায়, সেইটো কাৰণে আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। বন্ধুসকল 5 নম্বৰ প্ৰশ্ন পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱ কি? হয় বন্ধুসকল, পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱ কি বা জীৱটোৰ নাম কি? হয় বন্ধুসকল, পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱ হৈছে আৰ্চুলা। হয় বন্ধুসকল, আৰ্চুলা পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱ। বন্ধুসকল 6 নম্বৰ প্ৰশ্ন কোনবিধ পানী জুই নুমুৱাৰ বাবে উপযোগী বা উৎকৃষ্ট? হয় বন্ধু 1 নম্বৰ হৈছে উতলা গৰম পানী, 2 নম্বৰ হৈছে চেঁচা পানী। উত্তৰটি হৈছে বন্ধুসকল উতলা গৰম পানী। হয় বন্ধুসকল, উতলা গৰম পানী জুই নুমুৱাৰ বাবে উৎকৃষ্টমান বা উপযোগী, জুই নুমুৱাৰ বাবে বেছি ভাল উতলা গৰম পানী। বন্ধুসকল 7 নম্বৰ প্ৰশ্নটি হৈছে ভাৰতৰ কিমান শতাংশ পেট্ৰলিয়াম অসমৰ পৰা উৎপাদিত হয়? বন্ধুসকল উত্তৰটি হৈছে 50%। হয় বন্ধুসকল, 50% অসমৰ পৰা ক্ৰয় কৰি নিয়া হয় ভাৰতত। বন্ধুসকল শেষৰটি প্ৰশ্ন 8 নম্বৰ প্ৰশ্ন পৃথিৱীৰ বিষাক্ত জলকীয়া ক'ত পোৱা যায়? হয় বন্ধুসকল, পৃথিৱীৰ বিষাক্ত জলকীয়া ইয়াতকৈ আৰু বেছি জলকীয়া নাই আৰু কোনো। উত্তৰটি হৈছে অসমত। হয় বন্ধুসকল, অসমতে পৃথিৱীৰ বিষাক্ত জলকীয়া পোৱা যায়, যাৰ নাম আমি ভোট জলকীয়া বুলি জানো। 2007ত গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত ইয়াৰ স্থান দখল কৰিছে। হয় বন্ধুসকল, এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টি। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষত থকা বেল আইকনটো দবাই দিয়ক, আৰু আপোনালোকে লগ বন্ধু জানিবলগীয়া কোনোবা আছে যদি তেওঁলোকলৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক। আশা কৰিছোঁ আপোনালোকে এইখিনি কৰিব। তেতিয়ালৈকে বাই বাই, আকৌ আহিম। টেক কেয়াৰ।